Guys, welcome to my channel. আজি মোৰ চেনেলটোত এইটো ফাৰ্ষ্ট ব্লগ হয়, তো সকলোৱে ছাপোৰ্ট কৰিবা বুলি আশা কৰোঁ। তো আজি ব্লগটো এনেকুৱা হ'ব, মানে মই আজি যাম ফুৰিব শিৱসাগৰ। ইতিহাস প্ৰসিদ্ধ ঠাই শিৱসাগৰ জিলালৈ যাম। তো তাত তোমাৰ ৰংঘৰ তলাতল ঘৰ চাম। তো মোৰ লগত যাব মাইনা আহি পোৱা নাই, সি ঘৰৰ পৰা ওলাই আহিব, আহি পেলাই দুইটা যাম শিৱসাগৰ। তো ব'লক ব্লগটো আৰম্ভ কৰোঁ। আমি গৈ আছোঁ মহিমাটি ষ্টেট। ৰাস্তাটো অলপ বেয়া, চলি যাব। পাইছোঁ আকৌ পুৱাই এনেকুৱা মজাই আমি হাইৱে উঠিলোঁ। এইপিনে পাছফালে আছে কলাক্ষেত্ৰ। আমি এইফালে নাযাওঁ, যাম আমি এতিয়া আপোনাৰ যোৰহাটৰ পৰা আপোনাৰ ডাইৰেক্ট শিৱসাগৰ। ফ'ৰলেন হৈছে আৰু এতিয়া লাগিব নি আমি বোৱা চাইডি পাৰ হৈ আহিছোঁ আৰু টাউনৰ মাজে গৈ আছোঁ আৰু অলপ মানে আমি দিয়ক পাম আৰু গৈ থাকিব পাম দিয়ক গৈ। ঠিক আছে, আমি ক'ত পালোঁ জেগাখন চিনি নাপাওঁ। অলপ ৰ'লোঁ, 5 মিনিটমান ৰ'লোঁ এনেই আৰু ভাগৰ লাগিছে, বহুতো বাইক চলালোঁ। তাৰপিছত এতিয়া যাম আৰু লাহে বাৰু। এতিয়া আকৌ আমি যাত্ৰা আৰম্ভ কৰোঁ আৰু এতিয়া ফালে মইনা আছে বাৰু, ব'লক গৈ থাকোঁ। আমি শিৱসাগৰ বাইপাছ পাইছোঁহি আৰু যাব পাৰে এতিয়া আমি নাযাওঁ
লগতে চাউলৰ চুকাফাৰ মূৰ্তি ৭২ ফুট উচ্চতা আছে। ইমানে ডাঙৰ মূৰ্তি নে দেখাই নাই আগত, আজি ফাৰ্ষ্ট টাইম আৰু উপলব্ধ হৈ থাকোঁ এতিয়া। চৰাইদেউ মৈদামৰ মেইন মৈদামটো এইটো, এইবোৰ সৰু মৈদাম আছে আৰু এইফালে পাহাৰ চাগে চৰাইদেউ মৈদাম। এতিয়া চৰাইদেউ মৈদামৰ পৰা ঘৰ যাম, ঘৰ নাযাওঁ, আমি যাম এতিয়া তলাতল ঘৰত। যাম এতিয়া আপোনাৰ তলত, বহুত তলত যাম, তলৰ পৰা বাহিৰে বাহিৰে আমি তলাতল ঘৰ যাম আৰু বাৰু তেতিয়া লগ পাম তলাতল ঘৰত। জিয়াই তুলিলা মোক, জিয়াই তুলিলা মোক, জিয়াই তুলিলা এই ৰিক্ত বুকুতে বাসনা ঢালিলা মোৰ তেজে তেজে শিৰে শিৰে বোৱালা প্ৰেমৰ অলকানন্দ। ফাকেৰে স্মৃতিৰে খিলাপাত পৰে নে মনতে তোমাৰ হেচুকি দুহাতেৰে লিখিছিলা তাত ঠিকনা সুৰ কবিতা উন্মুক্ত নদীৰ সুতে চন্দে চনিতে ৰাতি হল চঞ্চল বন্ধ কোঠালি যেনেতি দাবানল উমি উমি জ্বলিছে পুৰণি ইতিহাস উভতাই আনিলা জীয়াই
জীয়াই তুলিলা এই ৰিক্ত বুকুতে বাসনা ঢালিলা মোৰ তেজে তেজে শিৰে শিৰে বুৱালা প্ৰেমৰ অলকানন্দ জীয়াই তুলিলা মোক জীয়াই তুলিলা মোক জীয়াই তুলিলা এই ৰিক্ত বুকুতে বাসনা ঢালিলা মোৰ তেজে তেজে শিৰে শিৰে বুৱালা প্ৰেমৰ অলকানন্দ ৰংঘৰৰ ভিতৰত যাওঁ বলক তাৰপিছত ঘৰ মই সোমাওঁ ৰংঘৰ ওপৰত দেখিছে চৰাই দুটা বহি আছে এইটো সঁচা কথা ৰংঘৰৰ ভিতৰ বলক আমি যাম এতিয়া ৰংঘৰৰ ওপৰ এপাহি গোলাপে হাহে ৰঙা ৰংঘৰ আগফাল কলিজাত মৰমে নাচে দেখিছে সেয়া ৰংঘৰৰ বাকৰিত যে হয় মজুত সেয়া ৰঙা এপাহি গোলাপে হাহে ৰঙা আমি যাম এতিয়া ৰংঘৰ ওপৰ কলিজাত মৰমে নাচে हार गया बहुत अंधार है यार बहुत अंधार इधर बहुत अंधार है
ৰংঘৰ ৰংঘৰ চালোঁ, তলাতল ঘৰ চালোঁ, মজা লাগিল আজি। যাওঁগৈ আৰু এতিয়া ঘৰ। আৰু আৰু আমি এতিয়া ঘৰ যাওঁ আৰু চাবলৈ টাইম নিমিলেগৈ আৰু বাৰু কাৰেংঘৰ চাৰেংঘৰ আছে, আমি পাছত এদিন আহিম বাৰু। আজিৰ ব্লগটো ইমানতে সামৰণি মাৰি বাই বাই।